নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ তো আপোনালোকে বিচাৰিছিল যে আপোনালোক জনতাৰ আহ্বান নামৰ কবিতাটোৰ কুৱেশ্যন আনসাৰসমূহ লাগে সেইকাৰণে মই ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰসমূহ লৈছোঁ যিবোৰ প্ৰিভিয়াছ ইয়াৰতো আহিছে গতিকে আপোনালোকে ভালদৰে ভিডিঅ'টো চাই থাকিব আৰু লগতে মই ভিডিঅ'টোৰ মাজত কৈ গৈছোঁ যে কেনেদৰে কবিতাৰ কুৱেশ্যন আনসাৰসমূহ লিখিব লাগে তো আপোনালোকে এইটো ভালদৰে মানে ভুল নকৰিব স্কিপ নকৰিব আৰু ভালদৰে ভিডিঅ'টো চাই ল'ব আৰু আয়ত্ত কৰি ল'ব এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথমে চমু কুৱেশ্যন আনসাৰ এক নম্বৰ অসমীয়া সাহিত্য সংস্কৃতিত জগতত ৰূপকোৱাৰ অভিধাৰে কোনগৰাকী সাহিত্যকক বিবৃত কৰা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাক ২ নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ইম্পৰ্টেণ্ট লুইতৰ পাৰৰ অগ্নিসুৰ ৩ নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি শোণিতকুঁৱৰী ৪ নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালা জাৰ্মানীলৈ কিহৰ প্ৰশিক্ষণ লৈছিল তো বাৰ্লিনত কিহৰ প্ৰশিক্ষণ লৈছিল কথাছবিৰ প্ৰশিক্ষণ আৰু সংগীতৰ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল তো নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি তো উত্তৰ 1935 চনত মুক্তি লাভ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী তো এনেদৰে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ আছে তোমালোকে এইকেইটা ভালদৰে চাই ল'বা আৰু এতিয়া মই কৈ আছোঁ তোমালোকে কেনেদৰে লিখিবা নেক্সট কুৱেশ্যন জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা তো উত্তৰ 1 নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাসমূহৰ প্ৰধান বৈশিষ্ট্য হ'ল জাতীয়তাবাদৰ প্ৰকাশ দেশৰ প্ৰাচীন ঐতিহ্য আৰু বুৰঞ্জীলত একাত্মবোধ সাধাৰণ জনতাৰ প্ৰতি দায়বদ্ধতা আৰু ব্যঞ্জনাৰ অপূৰ্ব সমন্বয় 2 নম্বৰ তেওঁৰ বেছিভাগ কবিতাৰ মাজেদি বিপ্লৱী সত্তা প্ৰকাশ কৰিবলৈ যত্ন কৰিছিল উপযুক্ত আৰু গভীৰ অৰ্থপ্ৰবাহ শব্দৰ প্ৰয়োগে তেখেতৰ কবিতাক প্ৰদান কৰিছিল এক বিশেষ মাত্ৰা গতিকে এই দুটা বৈশিষ্ট্য তোমালোকে চাবা আৰু নেক্সট কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট সাতচিবি কিহেৰে সৰহ বুলিলে কি বুজায় এইটো লিখিব দিয়ে তো এই সৰহবচাৰকেইটা কি আছিল পূজাৰ বাবে প্ৰয়োজনীয় 16বিধ উপকৰণক সৰহবচাৰ বুলি কোৱা হয় সেইবোৰ হ'ল আসন স্বাগত পাদ্য অৰ্ঘ আচমনীয় মধুপৰ্ক পুনৰাচমনীয় স্নান বসন আভৰণ গন্ধ পুষ্প ধূপ দীপ নৈবেদ্য আৰু বন্দনা গতিকে এইকেইটা ইম্পৰ্টেণ্ট তো এই 16টা নাম মনত ৰখাত মই তোমালোক এটা কথা কওঁ যে তোমালোকে আৰে কি আছে বা পৰে কি আছে ধৰে কি আছে এনেকৈ ভাগ কৰি ল'বা তেতিয়া মুখস্থ কৰাত তোমালোকৰ বাবে সহজ হ'ব তো নেক্সট কুৱেশ্যন কবিতাটোত কবি আজি পৃথিৱীৰ আকাশে জনতাৰ আহ্বান বুলি কিয় কৈছে তো উত্তৰ মানে ইয়াত তোমালোকে এইখিনি পঢ়ি ল'বা এনেকৈ লিখিবা কিন্তু মই তোমালোকক বুজাই দিওঁ যে ইয়াত এইটোৱে কৈছে যে আজি মানুহে মানে বহুত আগবাঢ়ি গৈছে বিভিন্ন দিশত নানা বস্তুবোৰ উদ্ভৱ কৰিছে সেইকাৰণে আজি মানে জনতাৰ আহ্বান আমাৰ চাৰিওফালে আকাশে পৃথিৱীৰ গুজি উঠিছে তো সেইকাৰণে এইখিনি কৈছে তোমালোকে ভালদৰে লিখি ল'বা তো নেক্সট কুৱেশ্যন সেই মোৰ আলোক পূজাৰীৰ প্ৰাণ কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা তো তোমালোকে এইখিনি পঢ়ি ল'বা যিটো চিনি পাবা এই কিতাপৰ পৰা দিয়া হৈছে গতিকে মানে আলোক পূজাৰীৰ প্ৰাণ মানে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৃষ্টিত পৃথিৱীৰ সমগ্ৰ জনতাই পৰিৱৰ্তনৰ আশাত সুন্দৰৰ সাধনাত সৰহবচাৰেৰে আৰাধনাত মগ্ন হৈ পৰিছে সুন্দৰৰ পূজাৰী কবি জ্যোতিপ্ৰসাদ আগৰৱালা তোমালোকে এনেদৰে প্ৰথমে ষ্টাৰ্টিং কৰিবা তাৰপিছত ভালদৰে গোটেইখিনি এনেকৈ লিখি দিবা তো ইয়াততো ক'ব লগা একোৱেই নাই কাৰণ কিতাপৰ পৰা চিনি পাবা আখৰবোৰ তো ভালদৰে বুজি ল'বা তোমালোকে তাৰপিছতে লিখিবা তো নেক্সট কুৱেশ্যন কথাছবি নিৰ্মাতা হিচাপে জ্যোতিপ্ৰসাদৰ ঐতিহ্যসমূহ পৰিচয় লিখা তো তোমালোকে জ্যোতিপ্ৰসাদ আগৰৱালা যে অসমীয়া কথাছবিৰ জনক তেনেদৰে ষ্টাৰ্টিংটো কৰিবা এটা ষ্ট্ৰাকচাৰ ফ'ল' কৰিবা দেই আৰম্ভণি প্ৰথমে দিবা তাৰে পিছত মেইন এটা টপিকটো বহলাই লিখিবা তাৰপিছত এটা কনক্লুজন দিবা গতিকে এনেদৰে চাই লোৱা আৰু নেক্সট পেজো আছে ইয়াৰে তো এইটো নেক্সট পেজ তোমালোকে পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু মানে ভালদৰে তোমালোকে কথাখিনি আয়ত্ত কৰি ল'বা তাৰপিছতে লিখিবা লিখাত তেতিয়াই সুবিধা হ'ব এনে পঢ়ি গৈ মুখস্থ কৰি নিলিখিবা আকৌ তো এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা এতিয়া নেক্সট কুৱেশ্যনত লাগব আৰু এইটো নেক্সট কুৱেশ্যন দীঘল কুৱেশ্যন আহি থাকে জনতাৰ আহ্বান কবিতাটোৰ মূল কথাখিনি আলোচনা কৰাম তো মানে প্ৰথমতে তোমালোকে আৰম্ভণিতে এনেকৈ লিখিবা যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা এইটো কবিতা ৰচনা কৰিছে জনতাৰ আহ্বান তো জনতাৰ আহ্বান কবিতাটো কি সেইখিনি ইয়াত আছে তোমালোকে ভালদৰে চাই লোৱা তাৰপিছত মই নেক্সট পেজটো দি আছোঁ এইখিনি ভালদৰে বুজি ল'বা তাৰপিছত মই দি আছোঁ তো এইটো নেক্সট পেজ তোমালোকে চাই লোৱা তোমালোকক মই এটা কথা কওঁ যে যিবোৰ কবিতা আছে চববোৰৰে তোমালোকে সাৰাংশটো পঢ়ি যাবা তেতিয়া যি কুৱেশ্যন আহিলেও তোমালোকে বনাই লিখিব পাৰিবা বা মূল ভাৱ লিখিব দিলে তোমালোকে বনাই লিখিব পাৰিবা কিন্তু বনাই লিখোঁতে এইটোৱে নাভাবিবা যে যিকোনো লিখিব পাৰিম তোমালোকে কিতাপৰ লগত সংগতি ৰাখিয়ে বনাই লিখিবা অলপ বনাই লিখিব পাৰিবা কিন্তু হ'লে কিতাপৰ লগত সংগতি ৰাখিবা বাৰে বাৰে কৈছোঁ মই আৰু ভাষাবোৰ যথেষ্ট উন্নত কৰিবা তেতিয়া বেছি ভাল হ'ব তো এইখিনি লাষ্টত এণ্ডিং পইণ্টত লিখি দিবা যে স্বতন্ত্ৰতাৰ জয় আৰু মহামানৱতন্ত্ৰৰ জয়
এনেকৈ তোমালোকে এটা কবিতা ভালদৰে মূল ভাৱটো আলোচনা কৰিব পাৰা, তেতিয়া বেছি ভাল হ'ব। তো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন দে। জনতাৰ আহ্বান কবিতাটোত জনতাৰ মহাপ্ৰাণ কেনেদৰে জাগৰিত হয় বুলি কবি আলোচনা কৰিছে। তো মই ক'লোঁ অলপ আগতে যে সাৰাংশটো পঢ়িলে তোমালোকে বাকীখিনি লিখিব পাৰিবা। ইয়াত তোমালোকে মূল কথাখিনিয়ে ভালদৰে বনাই লিখিলেও হৈ যাব। তো তোমালোকে ভালদৰে পঢ়ি ল'বা এইটো। আৰু ইয়াৰ নেক্সট পেজো আছে, মই তোমালোকক দিছোঁ, তোমালোকে এইটো চাই লোৱাচোন অলপমান। এতিয়া নেক্সট পেজলৈ আগবাঢ়ো। তো এইটো নেক্সট পেজ। তোমালোকে এটা বস্তু লক্ষ্য কৰিছানে যে লাষ্টত এটা লাইন আছে, আজি মানৱৰ জনজীৱনৰ সংহত অৱদান, এইটো কবিতাৰ পৰা তুলি দিয়া আছে। কিন্তু তোমালোকেও এতিয়া কিবা এটা আলোচনা কৰিবা বা প্ৰশ্ন উত্তৰ এটা বহলাই লিখিবা, তেতিয়া কবিতাৰ যেতিয়া লাইনবোৰ উঠাই দিবা 2টা বা 3টা লাইন, তেতিয়া মানে বেছি আকৰ্ষিত হয় কুৱেশ্যন এনচাৰটো। তো তোমালোকে ভালদৰে এইটো বুজি ল'বা। তো নেক্সট কুৱেশ্যন, ইম্পৰ্টেণ্ট কুৱেশ্যন 1 নম্বৰে মই দি দিছোঁ। তো ইয়াৰে তোমালোকে 2টা ইম্পৰ্টেণ্ট চাবা, আগৰৱালাদেৱৰ ৰচিত শিশু সাহিত্যখন কি, গীতি ৰামায়ণ, আৰু আগৰৱালাদেৱে ৰচনা কৰা প্ৰবন্ধপুথিখন কি, জ্যোতিধাৰা। তো এনেদৰে ভালদৰে লিখিবা। তো এইকেইটাও মানে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। তো ইয়াত কাষত লিখি দিয়া আছে 11 নম্বৰটো 2016টো আহিছে যে মৰণোত্তৰভাৱে প্ৰকাশিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি, তো এইটো লুইতৰ পাৰৰ অগ্নিসুৰ। তো তোমালোকে এইকেইটা ভালদৰে চাই ল'বা, চিনিটো পাইছাই চাগে, চিনি নাপালে মোক কমেণ্টত জনাবা। তো এইকেইটা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন যে প্ৰথম অসমীয়া বোলছবি জয়মতী কিমান চনত নিৰ্মাণ কৰা হৈছিল, দ্বিতীয় বোলছবি কোনখন আছিল, এনেদৰে তোমালোকে চাই ল'বা কুৱেশ্যন এনচাৰবোৰ। তো নেক্সট এইকেইটা 2013 আৰু 15ত আহিছে যে প্ৰবুদ্ধ শব্দৰ অৰ্থ কি। তো প্ৰবুদ্ধ শব্দৰ অৰ্থ হৈছে জ্ঞান লাভ কৰা, জাগৰিত। নেক্সট সংহতি শব্দটোৰ অৰ্থ 2014ত আহিছে মিলন। 2012ত আহিছে বোকাত জন্ম মানুহে কাৰ ফালে মুখ কৰি হাঁহে, তো বেলিৰ ফালে মুখ কৰি হাঁহে। তো এনেদৰে আহিব পাৰে, যিকোনো কুৱেশ্যন আছে তোমালোকৰ ইম্পৰ্টেণ্ট এইবোৰ আগতেও আহিছে আৰু এইবাৰো আহিব পাৰে। তো নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন 2013ত আহিছে আগৰৱালাদেৱৰ 2খন নাটক কি, 1 নম্বৰ শোণিতকুঁৱৰী, 2 নম্বৰ ৰূপালী। তোমালোকে লিখিবা, 2 নম্বৰৰ কাৰণে আহি থাকে। তো এইটো নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন 2014 চনত আহিছে সুন্দৰৰ পূজা থাপনত কবিয়ে কিহৰ উপচাৰ জোচাৰ কথা কৈছে, তেওঁ 16টা যে উপচাৰ আছিল সেইকেইটা লিখিবা। নেক্সট জ্যোতিপ্ৰসাদৰ গীতসমূহত কোন 2টা সুৰ ধ্বনিত হৈছে, এইটো ইম্পৰ্টেণ্ট দেই, এইটো ভিতৰৰ পৰা দিছে। তো 1 নম্বৰ সৌন্দৰ্যৰ উপাসনা আৰু 2 নম্বৰ মানৱ প্ৰেমৰ সুৰ, এই 2টা ধ্বনিত হৈছে। নেক্সট কুৱেশ্যন, প্ৰসংগ সংগঠিত হয় ব্যাখ্যা কৰা। সেই মোৰ আলোক পূজাৰীৰ প্ৰাণ, আজি সুন্দৰৰ পূজা থাপনত যাচিবি কিহেৰে সুৰ প্ৰচাৰ, গাবি কি ৰাগ কি ঘূৰেৰেনো পুৱা সন্ধিয়াৰ গান, আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান। তো এইটো প্ৰথমতে তোমালোকে আৰম্ভণি লিখিবা যে ক'ৰ পৰা তুলি দিয়া হৈছে, তাৰপিছত লিখিবা যে কি ক'ব বিচৰা হৈছে, তাৰপিছত মেইন পাৰ্টখিনি মই দিছোঁ। এইটো মূল ভাৱখিনি। তো মেইন কবিতাটো পঢ়িলে লিখিব পাৰিবা, এইখিনি মূল ভাৱ লিখি দিবা, এইটো আহি থাকে বাৰে বাৰে। তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, কিন্তু বুজি ল'বা দেই বস্তুটো, মুখস্থ কৰি নিলিখিবা, বুজি ল'বা। এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। তো আজি এইটো নেক্সট লাষ্ট কুৱেশ্যন হয়, ইম্পৰ্টেণ্ট, অভিনৱ এক জীৱনৰ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ জনজীৱনৰ সংগত অভ্যুত্থান। তো ব্যাখ্যা এইটো ভালদৰে চাই লোৱা, 2013ত আহিছে, 15ত আহিছে, চ' ইম্পৰ্টেণ্ট বহুত। তো আজিলৈ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিবা, কমেণ্টত জনাবা কি কি প্ৰয়োজন হৈ আছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু তোমালোকে ধুনীয়া ধুনীয়া কমেণ্ট দিয়া, সেইবাবে বহুত ভাল লাগে মোৰ। আৰু এনেকুৱা ভিডিঅ' লৈ আহি থাকিম, আৰু মই অতি শীঘ্ৰে এটা ৰচনাৰ ওপৰত ভিডিঅ' লৈ আহিম, কাৰণ ৰচনাবোৰ 10 নম্বৰৰ কাৰণে আহিবতো, আৰু ইম্পৰ্টেণ্ট ৰচনাসমূহ তোমালোকক মই দি দিম। তো তোমালোকে ভালদৰে ভিডিঅ'বোৰ চাই ল'বা আৰু নিজৰ বন্ধুবোৰৰ লগতো শ্বেয়াৰ কৰিবা। তো আজিলৈ এইখিনি আছিল, ধন্যবাদ।